Hello everyone, welcome to my channel Vidyarthi Assam. মই প্ৰিয়ংকা। সো আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো আমাৰ ক্লাস 10 ৰ অৰ্থনৈতিক বিজ্ঞানৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা। সো এই চেপ্টাৰটো ষ্টাৰ্ট কৰা আগতে মই এটা কথা কৈ লওঁ যে মই ইমান দিন ভিডিও দিয়া নাই। ৰিজনটো এটোই আছিল যেহেতু পুৰণা সেশনটো শেষ হৈছে, এক্সাম হল, ৰিজাল্ট দিছে। সো হেতু কাৰণে মই আৰু এতিয়া নতুন সেশন ষ্টাৰ্ট হৈছে। So that's why একেদিন মোৰ ভিডিওজ আহা নাছিলে। সো আজিপা কন্টিনিউয়াসলি মোৰ ভিডিওজ আহিব যিখিনি এই মই চেপ্টাৰ বিলাকৰ লগতে মই এমসিকিউ বিলাকো দি থাকিম। মই যেনেকৈ মোৰ আপোনালোকে গৈ চালে দেখা পাব যে আমাৰ ফাৰ্স্ট চেপ্টাৰ হিষ্ট্ৰী ফাৰ্স্ট চেপ্টাৰ এমসিকিউ গুটেখিনি মোৰ দিয়া হৈ গ'ল। সো বহুতে কমেন্টটো কৰিছে যে হিষ্ট্ৰী সেকেন্ড চেপ্টাৰৰ এমসিকিউজ লাগে। সো অবভিয়াসলি মই তেনেকৈ এমসিকিউজ বিলাকো মই যেনেকৈ ভিডিওটো এমসিকিউ যেনেকৈ ভিডিওটো বনাইছো ঠিক তেনেদৰে মই ভিডিওখিনি বনাই যাম। সো আজি আমি ডিসকাস কৰিম চেপ্টাৰ অৰ্থনৈতিক বিজ্ঞানৰ মানে ইকোনমিক্স চেপ্টাৰৰ ফাৰ্স্ট চেপ্টাৰটো মুদ্ৰা আৰু বেংক ব্যৱস্থা। মুদ্ৰা মিন্স ক'লে আমি এটোই জানো টকা পইচাৰ কথা, বেংকৰ লেনদেন এবিলাকৰ ওপৰতে এটো গুটে চেপ্টাৰখিনি। ইকোনমিক্স বুলি ক'লে আমি গম পাওঁ যে ইয়াত টকা পইচা ব্যৱসায় বাণিজ্য গুটেখিনি সোমাই আহে। সো ইয়াত ফাৰ্স্ট আছে যে বিনিময় প্ৰথা কি। যে এতিয়াতো তেনেকুৱা বিনিময় প্ৰথা একো নাই, কিন্তু আগত আছিলে। সো এই বিনিময় প্ৰথাটোনো কি হেতু আমি আগতে জানিবলৈ যত্ন কৰিম। কৈছে যে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হ'ল বিনিময় প্ৰথা। তো ফাৰ্স্ট অফ অল মই আপোনালোকক অকমান ইজিলি মই বুজাই দিওঁ যে বিনিময় প্ৰথা হৈছে মানে তুমি মোক কিবা এটা দিবা, তাৰ বিনিময়ত মই তোমাক কিবা এটা দিম। যোনটো আগতে চলিছিলে, যেহেতু আগতে মানে কি নাছিলে, মুদ্ৰা নাছিলে, টকা পইচা নাছিলে, তাৰ কাৰণে তেনেকুৱা বিনিময় প্ৰথাবিলাক চলিছিলে। যে তোমাৰ সাপোজ তুমি মোক যদি চাউল দিছা, সো মই তাৰ বিনিময়ত মই তোমাক কিবা এটা আকো ধৰ ডালি দিম বা কিবা এটা দিম। সো হেতু হৈছে বিনিময় প্ৰথা, এটা বস্তুৰ বিপৰীতে আৰু এটা বস্তু দিয়া বা নিয়া। কোনো ব্যক্তি বা কোনো দেশেই আত্মনিৰ্ভৰশীল নহয়। সো অবভিয়াসলি আমি জানো যে কোনো দেশ কোৱা বা কোনো ব্যক্তি কোৱা এনেকুৱা আত্মনিৰ্ভৰশীল নহয় যে নিজে অকলে সব কৰিব পাৰিব। আমি কেতিয়াও অকলে গুটেখিনি আমি কৰিব নোৱাৰিম। যিমানে আমি নিবিচাৰো কিয় আমি গুটেখিনি তেনেকৈ এখন দেশো অকলে কি কৰিব নোৱাৰে, চলিব নোৱাৰে। আটাইবোৰ লাগতিয়াল সামগ্ৰী কোনেও নিজে উৎপাদন কৰি ল'ব নোৱাৰিব। সো অবভিয়াস কথা, কাৰণ আমি এতিয়া যেনেকুৱা আমি কি খেতি কৰিব জানো নেকি? আমি নাজানো। তো আমি কি কৃষকৰ ওপৰত ডিপেণ্ডেবল। ঠিক আছে, তেনেকুৱা আমি যেনেকৈ ডক্টৰী যোনটো লাইন সেইটো নাজানো। সো অবভিয়াসলি আমি ডক্টৰৰ ওপৰতো আমি কি হওঁ, ডিপেণ্ডেবল। সো সেইটো হৈছে কি আমি কাৰোৰ ওপৰত কিবা নহয় কিবা কাৰণে আমি কি আত্মনিৰ্ভৰশীল। আত্মনিৰ্ভৰশীলতাৰ অভাৱেই পৰস্পৰ নিৰ্ভৰশীলতাৰ কাৰণ। ব্যক্তি আচ্ছা ইয়াত দিছে ব্যক্তি কয় ধান উৎপাদন কৰিছে। সো দুজন ব্যক্তি যেনেকৈ দি দিছে ক আৰু খ, নাম দিছে ক, প্ৰথম ব্যক্তিজনৰ নাম ক, দ্বিতীয় ব্যক্তিজনৰ নাম খ। যে প্ৰথম ব্যক্তিজন কি কয় ধান উৎপাদন কৰিছে। এটা নিৰ্দিষ্ট অভাৱ পূৰণ কৰিবলৈ তেওঁ কুঁহিয়াৰৰ প্ৰয়োজন হৈছে। তেওঁ নিজে কুঁহিয়াৰ উৎপাদন কৰা নাই। এতিয়া তেওঁৰ অভাৱ কিদৰে আঁতৰ হ'ব? বিনিময় প্ৰথাৰ জৰিয়তে তেওঁৰ অভাৱ দূৰ হ'ব। তো অবভিয়াসলি এনেকুৱাওতো হয় ন যে যোনে ধান খেতি কৰিছে তেওঁ যে ইয়াত যেনেকৈ দিছে যে কুঁহিয়াৰটো তেওঁ খেতি কৰিব নোৱাৰে বা উৎপাদন কৰিব নোৱাৰে। তো তেওঁ অবভিয়াসলি যিহেতু তেওঁ কুঁহিয়াৰৰ দৰকাৰ পৰিছে, সো অবভিয়াসলি যোনে উৎপাদন কৰিছে তাৰ ওপৰত আত্মনিৰ্ভৰশীল হ'বই লাগিব। ঠিক আছে। তো বিনিময় প্ৰথা আচ্ছা আন এজন ব্যক্তি কয় কুঁহিয়াৰ উৎপাদন কৰিছে, তেওঁক ধানৰ প্ৰয়োজন হৈছে, তেওঁ ধান উৎপাদন নকৰে। ক আৰু খৰ মাজৰ বিনিময় হ'ব। কয় ধানখিনি এক অংশ খক দিব আৰু তাৰ বিনিময়ত কয় খৰ পৰা কুঁহিয়াৰখিনি এক অংশ সংগ্ৰহ কৰি ল'ব। তোমালোকে বুজি পাইছা যে কি যে ক যেহেতু ধান উৎপাদন কৰে, সি এই খ ব্যক্তিক দিব যোনে কুঁহিয়াৰ উৎপাদন কৰি আছে, তেওঁৰ পৰা কুঁহিয়াৰ নিব আৰু তেওঁ যেহেতু কুঁহিয়াৰ দি আছে তেওঁৰ পৰা কি নিব, ধান নিব। ঠিক সেইদৰে খয় কুঁহিয়াৰৰ বিনিময়ত কৰ পৰা ধানৰ এক অংশ সংগ্ৰহ কৰিব। ক আৰু খৰ
কোনোৱেই আত্মনিৰ্ভৰশীল নহয়, তেওঁলোকে দুয়ো পৰস্পৰ নিৰ্ভৰশীল। সামগ্ৰীৰ সলনি সামগ্ৰীৰ পোনপটীয়া বিনিময় কৰি দুয়োৰে অভাৱ পূৰণ কৰিছে। তো অবভিয়াছলি আমি এইটোত কি আমি গম পালোঁ যে আমি মানে 100% আমি কি নহয় যে আত্মনিৰ্ভৰশীল মানে পুৰাপুৰি নিজে সেলফ ডিপেন্ডেন্ট নহয়, আমি কাৰো ওপৰত আমি নিৰ্ভৰশীল হ'ব লাগিবই। মই যেনেকৈ অলপ আগত উদাহৰণ দিছোঁ তোমালোকক যে যেনেকৈ আমি কৃষকৰ ওপৰত নিৰ্ভৰশীল, আমি এজন চিকিৎসাৰ কাৰণে আমি ডক্টৰৰ ওপৰত নিৰ্ভৰশীল, আমি ভাল এডুকেশ্যনছৰ কাৰণে কোনোবা টিচাৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত নিৰ্ভৰশীল। তেনেকৈ আমি প্ৰতিটো ক্ষেত্ৰতে কাৰো নহয় কাৰোবাৰ ওপৰত কি নিৰ্ভৰশীল। নেক্সট পইণ্টটো আছে বিনিময় প্ৰথাৰ অসুবিধা। চ' অবভিয়াছলি এতিয়া যিহেতু এই প্ৰথাটো আগতে চলি আছিলে, এতিয়া যিহেতু নাই কাৰণ মুদ্ৰাৰ প্ৰচলন হৈ গৈছে, কিন্তু এইটো বিনিময় প্ৰথা চলাৰ সময়ত যিখিনি অসুবিধা হৈছিলে, চ' কয় নহয় মানুহে চব বস্তুৰে কি থাকে এটা ভাল ছাইড থাকে এটা বেয়া ছাইড থাকে। চ' অবভিয়াছলি সুবিধাখিনিতো আচ্ছা আমি গম পালোঁ, কিন্তু অসুবিধাখিনি কি কি আমি চাওঁ। সভ্যতাৰ দুখমোকালিতে আৰম্ভ হোৱা বিনিময় প্ৰথাৰ এক কালক্ৰমত বিলুপ্তি ঘটিল। আদিম যুগত জনসংখ্যা সীমিত আছিল, সমাজখন ক্ষুদ্ৰ আছিল, মানুহৰ প্ৰয়োজনসমূহ সীমিত আছিল, উৎপাদিত সা সামগ্ৰীৰ সংখ্যা আৰু পৰিমাণো কম আছিল। তেনে এটা পটভূমিত বিনিময় প্ৰথা কাৰ্যকৰী হৈছিল। সময় বাগৰি যোৱাৰ লগে লগে বিনিময় প্ৰথাত কেতবোৰ অসুবিধাই দেখা দিলে। বিনিময় প্ৰথাত 4টা অসুবিধা মন কৰিবলগীয়া। চ' ইয়াত কেইটা অসুবিধা দিছে? 4টা। যিহেতু আগৰ দিনত আদিম যুগত ইয়াত যেনেকৈ কৈছে আদিম যুগত কি আছিলে মানুহ সীমিত আছিলে, জাষ্ট কেইটামান মানুহে আছিলে। চ' তেতিয়া টাইমত বিনিময় প্ৰথা কৰাটো বহুত ইজিলি আছে আৰু চবেই ছেটিছফাইডলি সেই প্ৰথাটো মানে কণ্টিনিউ কৰিছিলে। বাট এতিয়াৰ কথা যদি আমি চাওঁ তেতিয়া বহুত আমাৰ জনসংখ্যা বহুত বেছি হৈ গৈছে। চ' এতিয়া এই বিনিময় প্ৰথাটো যদি চলে তাৰপিছত বহুত প্ৰব্লেমছ আহিব। চ' প্ৰব্লেমছবিলাক কি কি আহিব চ' সেইটো আমি চাই লওঁ। চ' আমি যেনেকৈ ইয়াত পালোঁ বিনিময় প্ৰথাত কেইটা অসুবিধা আছে? 4টা। তো ফাৰ্ষ্টটো কি আছে? সংগতিবিহীন অভাৱ। তো এতিয়া সংগতিবিহীন অভাৱটো কি আমি চাই লওঁ। ওপৰত উল্লেখ কৰা উদাহৰণটোত ক আৰু খৰ মাজত অভাৱৰ সংগতি বা মিল আছে। এই মিল দুয়ো ধৰণে প্ৰকাশ পাইছে। প্ৰথম কয় ধান উৎপাদন কৰিছে আৰু কৰ কুঁহিয়াৰৰ প্ৰয়োজন হৈছে। দ্বিতীয়তে খয় কুঁহিয়াৰৰ উৎপাদন কৰিছে আৰু খৰ ধানৰ প্ৰয়োজন হৈছে। দুয়োৰে অভাৱৰ সংগতি থকাৰ বাবে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে। ধৰি লোৱা খৰ ধানৰ প্ৰয়োজন নাই, খয় মাছহে বিচাৰিছে। তেন্তে অৱস্থাত ক আৰু খৰ মাজত বিনিময় হ'ব নোৱাৰে। খয় মাছ উৎপাদনকাৰীজনক বিচাৰি পাব লাগিব। ধৰি লোৱা হ'ল যে সেইজন যদি গই খৰ পৰা কুঁহিয়াৰ নিবিচাৰে, সৰিয়হ বিচাৰে, তেতিয়া আকৌ খ আৰু গৰ মাজত বিনিময় হ'ব নোৱাৰে। এইদৰে অভাৱৰ সংগতিহীনতাৰ বাবে বিনিময় প্ৰথাটো ক্ৰমশ নোহোৱা হ'ল। মুদ্ৰাৰ আগমনে এই অসুবিধা আঁৰত কৰিলে। কুঁহিয়াৰ উৎপাদন কৰি খয় বিক্ৰী কৰিছে আৰু সেই ধনেৰে মাছ কিনিছে। চ' অবভিয়াছলি তোমালোকে এইটো বুজি পালা যে কি হৈছে যে ফাৰ্ষ্টত আমালোকে যেনেকৈ দেখুওৱা হৈছে যে ক আৰু খ মানে ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চনৰ কি ফাৰ্ষ্ট পাৰ্চনে ধান উৎপাদন কৰিছে, তেওঁৰ লাগতিয়াল হৈ আছিলে কুঁহিয়াৰ, তো ছেকেণ্ড পাৰ্চনে কুঁহিয়াৰ উৎপাদন কৰিছিলে, তো তেওঁৰ পৰা তেওঁ লৈ গ'ল আৰু ছেকেণ্ড পাৰ্চনৰ কি দৰকাৰ আছিলে ধানৰ। চ' অবভিয়াছলি তেওঁ কুঁহিয়াৰ দি পেলাই তেওঁ ধানটো লৈ গ'ল। চ' তাত কোনো প্ৰব্লেমছ নাই। বাট যদি ফাৰ্ষ্ট পাৰ্চনে যে ধান উৎপাদন কৰিছে, যদি ছেকেণ্ড পাৰ্চনত ধান নালাগে, ধানৰ বদলি যদি বেলেগ কিবা লাগে, চ' তেনেহ'লেতো তেতিয়াতো ছেকেণ্ড পাৰ্চনে সেই ফাৰ্ষ্ট পাৰ্চনক কুঁহিয়াৰটো নিদিয়ে। তেওঁ অবভিয়াছলি যোনটো বিচাৰিছে, তেওঁ যদি মাছ বিচাৰিছে অবভিয়াছলি তেওঁ মাছ বেপাৰীকহে বিচাৰিব, মাছ বেপাৰীক দিবলৈ বিচাৰিব। বা এতিয়া যদি থাৰ্ড পাৰ্চন আহে যে থাৰ্ড পাৰ্চনে মাছ বিক্ৰী কৰি আছে, বাট থাৰ্ড পাৰ্চনৰ যদি কুঁহিয়াৰ নালাগে, কুঁহিয়াৰ বদলি যদি সৰিয়হ লাগে, তো তেওঁতো কুঁহিয়াৰ যাৰ মাছৰ দৰকাৰ তেওঁকতো মাছ নিদিয়ে। চ' সেইটো এটা কি হৈ যাব, তেতিয়া তাৰমানে এটা বহুত ডাঙৰ এটা প্ৰব্লেমছ ক্ৰিয়েট হৈ যাব। যদি মোৰ এটা বস্তু যদি মোৰ দৰকাৰেই নহয়, চ' মই কিয় ল'ম সেইটো বস্তু? মোৰ যোনটো বস্তু দৰকাৰ মই সেইটো বস্তুহে গৈ ল'ম বজাৰৰ পৰা। চ' আফটাৰ এতিয়া টাইমত যোনটো এই বিনিময় প্ৰথাত কি হৈছিলে, এইটো অসুবিধা দেখা দিছিলে। বাট এইটো অসুবিধাই মুদ্ৰাই এইটো অসুবিধা কি কৰিছে
যে মানে এইটো অসুবিধাৰ পৰা মানুহক ৰক্ষা কৰিছে যে মুদ্ৰা দি পেলাই যে অবভিয়াছলি মই যদি ধান খেতি কৰিছোঁ মই ধানখিনি বিক্ৰী কৰি যোনটো টকা পাম সেইটো টকা দি মোৰ যি লাগে মোৰ কুঁহিয়াৰ লাগক সৰিয়হ লাগক মাছ লাগক বা বেলেগ ভেজিটেবলছেই লাগক মই যোনটো দৰকাৰ মই সেইটো কিনি পেলাই আনিব পাৰিম সো সেকেন্ড পইণ্টটো হৈছে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ ইয়াত চোৱা বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব যেনে এটা আপেলৰ বিপৰীতে 3টা মধুৰিআম বিনিময় হৈছে গতিকে এটা আপেলৰ সমান 3টা মধুৰিআম কিন্তু আপেলৰ বিনিময় হাৰ কেৱল এটাই হ'ব জানো বজাৰত যিমান সামগ্ৰী আছে সিমান সামগ্ৰীৰ বিপৰীতে বিনিময় হাৰ থাকিব লাগিব বজাৰলৈ ওলাই যাওঁতে এগৰাকী ব্যক্তিয়ে ইমানবোৰ বিনিময়ৰ হাৰ মনত ৰাখি যাব লাগিব এইটো অসম্ভৱ কথা হ'ব মুদ্ৰা ব্যৱস্থাত মুদ্ৰা হ'ল উমৈহতীয়া একক বজাৰৰ প্ৰতিটো সামগ্ৰীৰ মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় একেটা সামগ্ৰীৰ বিনিময় হাৰ বেলেগ বেলেগ সামগ্ৰীৰ বিনিময় হাৰত প্ৰকাশ নকৰি সকলোবোৰ সামগ্ৰীৰ বিনিময় হাৰ কেৱল মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰাৰ বাবে বিনিময় প্ৰথাৰ এই অসুবিধাটো দূৰ হ'ল সো নেক্সট পইণ্টটো যোনটো দিছে হিচাপ নিকাচ এটা হিচাপ নিকাচ থাকে যে ইয়াত যেনেকৈ দিছে যে এটা মানে আপেলৰ বিপৰীতে কি পাব 3টা মধুৰিআম সো হেতু মানুহজনৰ মনত থাকিব লাগিব যে মই যদি এটা আপেল দিও তাৰ বিনিময়ত মই 3টা মধুৰিআম পাম তো তেও যদি ঘৰৰ পৰা যদি 4টা আপেল লৈ গৈছে সো হেতু কাউন্ট কৰি যে এটাত যদি 3টা পাও 4টাত কিমানটা হ'ব ঠিক আছে 12টা তেও 12টা গণি পেলাই আনিব লাগিব হেতু যদি তেও যদি পাহৰি যায় সো অবভিয়াসলি তেও লস খাব সে তেনেকৈ প্ৰতিটো বস্তুৰে বেলেগ বেলেগ হ'ব হেতু সিস্টেমটো হিচাপটো প্ৰতিটো বস্তুৰে বেলেগ বেলেগ হ'ব সো এটুত আৰু এটা বহুত ডাঙৰ এটা প্ৰবলেমছৰ কেতে হেতু হিচাপ কি কৰিব লাগিব মানুহে মনত ৰাখিব লাগিব এটু এটা দিলে হেতু পা 3টা পাম বা এটু এটা দিলে তা পা 2টা পাম বা এটাই পাম হেখিনি গুটেখিনি বস্তু বহুত এটা পাজল সো হেখিনি মনত ৰখা একদম মানে সম্ভৱপৰ নহয় যাৰ কাৰণে কি হৈছে যে মুদ্ৰা আহি পালে এই অসুবিধাটোকো কি কৰিছে যে আই পেলাইছে কেনেকৈ যে আমাৰ বজাৰত আমি বজাৰত যি বস্তু কিনিব যাওঁ লাগিলে আমি যদি এটা হৰলিক্সৰ বোতলে কিনিব যাওঁ বা এটা মেটছৰ বক্সে কিনিব যাওঁ তো গুটেখিনি বস্তুত কি থাকে তাত MRP মানে প্ৰাইচটো লিখা থাকে বস্তুটোৰ দামটো কিমান যে বস্তুটোৰ দাম 100 টকা নে বস্তুটোৰ দাম 1 টকা গুটেখিনি লিখা আছে আমি হেতু যোনটো লিখা থাকে আমি হেতুই পে কৰি পেলাই আমি কি কৰো বস্তুটো ঘৰত লৈ আহো সো অবভিয়াসলি মুদ্ৰাই আমাৰ এই অসুবিধাৰ পৰাও কি কৰিছে আমাক দূৰত ৰাখিছে থাৰ্ড নম্বৰ পইণ্টটো হৈছে বিভাজনীয়তাৰ অসুবিধা সো চাও আহা কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি বিনিময় প্ৰথাত এনেবোৰ সামগ্ৰীয়ে আহুকালৰ সৃষ্টি কৰে যেনে হাতীটোৰ গৰাকীক 1 কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে 1 কিলোগ্ৰাম চাউল আৰু হাতী এটাৰ মূল্য একে নহয় কিন্তু হাতীটো অবিভাজনীয় অৰ্থাৎ হাতীটো সৰু সৰু অংশলৈ ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্ভৱ নহয় মুদ্ৰা ব্যৱস্থাত এই অসুবিধা দূৰ হ'ল মুদ্ৰা বিভাজনীয় অধিক মূল্যৰ লেনদেনৰ বাবে যিদৰে মুদ্ৰা আছে একেবাৰে কম মূল্যৰ লেনদেনৰ বাবেও সেইদৰে মুদ্ৰা আছে 1000 টকাৰ কাগজী নোটখন 500 150 20 10 আৰু 5 টকাৰ নোটলৈ আৰু 5 টকীয়া নোটখন 2 টকা 1 টকা আৰু 50 পইচা লৈ খুচুৰা কৰি ল'ব পাৰি 50 পইচাৰ লেনদেনেই হোক বা 1 কোটি টকাৰ লেনদেনেই হোক মুদ্ৰা ব্যৱস্থাত অবিভাজনীয়তাই সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে সো অবভিয়াসলি হেতু তোমালোকে এটো বুজি পালা যে কি হৈছে সাপোজ মানে যাৰ এজনৰ ওচৰত কি আছে এটা হাতী আছে হাতীটো বহুত ডাঙৰ এটা জন্তু তাৰ ওজনো বেছি তাৰ দামো বেছি আমিতো সকলোৱে জানো কিন্তু তেওঁৰ কি প্ৰয়োজন হৈছে 1 কিলোগ্ৰাম চাউল মানে 1 কেজি চাউলৰ সে হেতু কেনেকৈ বিনিময় কৰিব যে যাৰ পৰা তেওঁ 1 কেজি চাউল ল'ব তেওঁক এটা হাতী দি দিব তো অবভিয়াসলি যোনজনে হাতী দিছে তেওঁটো লছ হ'ল বাট এটোতো হ'ব নোৱাৰে যে হাতীটোকটো কাটি আৰু টুকুৰা টুকুৰা কৰিটো দিব নোৱাৰে হেতু সম্ভৱপৰ নহয় সো এটো কি কৰিলে এই মুদ্ৰাই এইটো অসুবিধাৰ পৰাও কি কৈছে আমাক দূৰত ৰাখিছে বা এইটো অসুবিধাৰ এইটো প্ৰবলেমটো সলভ কৰিছে
কেনেকৈ যে লাগিলে ইয়াত যেনেকৈ দিছে যে 1000 টকীয়া কাগজ এতিয়াতো যিহেতু আমি সকলোৱে জানো এতিয়া 1000 টকা কাগজী নোটো নাই প্লাছ 50 পইচাৰ যোনটো কইন আছিলে সেইটোও নাই চ' এইটো পিছৰ কথা চ' লাগিলে যিমানেই হোক 500 2000 50 টকা 20 টকা যিমানেই নহওক 1 টকাৰ পৰা 1 কোটি টকাৰ লেনদেন আমি কি কৰোঁ ইজিলি স্মুথলি আমি টকাৰে পেমেণ্টখিনি কৰি দিব পাৰোঁ আজি মোৰ বজাৰত গৈছোঁ মোৰ এতিয়া 500 টকা লৈ গৈছোঁ মই এটা 200 টকাৰ বস্তু কিনিম তো অবভিয়াছলি মই 200 টকা পে কৰি পেলাই মই বস্তুটো কিনি পেলাই 300 টকা ঘৰত ৰিটাৰ্ণ লৈ আহিম সেইটোত কোনো প্ৰব্লেমছ নাই বাট সেইটো বিনিময় প্ৰথাৰ টাইমত এইটো বহুত ডাঙৰ এটা প্ৰব্লেমছ হৈ গৈছিলে যে হাতী যাৰ তাত হাতী আছে সি 1 কেজি চাউল লৈ সেই হাতীটো কেনেকৈ দি দিব যিহেতু তেওঁৰ 1 কেজি চাউলৰ বহুত প্ৰয়োজন তেওঁ সেইটো মানাও কৰিব নোৱাৰে চ' মুদ্ৰাই আমাৰ এইখিনি অসুবিধাৰ পৰাও কি কৰিছে প্ৰব্লেমছবিলাক ছল্ভ কৰিছে লাষ্ট পইণ্ট আছে মূল্যৰ ভাণ্ডাৰৰ অভাৱ মূল্য বুলিলে সামগ্ৰীৰ মূল্য বুজিব লাগিব সামগ্ৰীবোৰ বেছি দিন নিটিকে মাছ গাখীৰ কণী ইত্যাদি বেছি দিন সাঁচি ৰাখিব নোৱাৰি বেছি দিন সাঁচি থ'লে সেইবোৰ নষ্ট হৈ যাব বিনিময় প্ৰথাৰ মূল্যৰ ওপৰত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব আনহাতে সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰখাটো সুবিধাজনক নহয় মুদ্ৰাই এই অসুবিধাটো আঁতৰ কৰিলে মুদ্ৰা ব্যৱস্থাত সামগ্ৰী সঞ্চয় কৰি থ'ব নালাগে মুদ্ৰাৰ ৰূপত সঞ্চয় হ'ল ফল মূল শাক পাচলিৰ দৰে এই সঞ্চয় নষ্ট হৈ নাযায় ব্যক্তি এগৰাকীয়ে এই সঞ্চয় নিজৰ লগত ৰাখিব নাৰাখি বেংকতো জমা থ'ব পাৰে যেতিয়াই প্ৰয়োজন হ'ব তেতিয়াই সঞ্চয় কৰি থোৱা ধনৰ বিপৰীতে লাগতিয়াল সামগ্ৰীসমূহ সংগ্ৰহ কৰি ল'ব পাৰিব মুদ্ৰা হ'ল সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ চ' লাষ্ট পইণ্টটো বহুত ইম্পৰ্টেণ্ট পইণ্ট যে কি কৈছে যে যিকোনো বস্তু চাবা আমাৰ ফল মূল হওক শাক পাচলি হওক কণী গাখীৰ এইবিলাক বস্তু আমি বেছি দিন ষ্ট'ৰ কৰি ৰাখিব নোৱাৰোঁ যিমানেই ফ্ৰিজ নাথাকক তেতিয়া টাইমতো ফ্ৰিজো নাছিলে যিমানেই নাথাকক কিয় বস্তুখিনি কি হয় আল্টিমেটলি গৈ যিমান দিন গৈ থাকে সেইখিনি কি হয় বেয়া হৈ গৈ থাকে চ' তেতিয়াৰ টাইমত যিহেতু পইচা নাছিলে যে মানুহে এইবিলাক বস্তু ষ্ট'ৰ কৰি থয় কিমান দিন থ'ব 2 দিন 3 দিন 4 দিনৰ দিনাতো মানে বেয়া হোৱা ষ্টাৰ্ট কৰিয়ে দিয়ে এসপ্তাহ যাওঁতে বস্তুখিনি কি হয় গেলি পচি অৱস্থা নাইকিয়া চ' সেইটো টাইমত কি হৈছিলে মানুহবিলাকৰ তেনেকুৱা বহুত লছো হৈছিলে বহুত লছ তেওঁলোকে এইটো চিটুৱেশ্যনত পাইছিলে চ' যাৰ তাত কেঁচা মালৰ বস্তুবিলাক আছে বাট আফটাৰ কামিং টু মুদ্ৰা তো কি হৈছে এই মুদ্ৰা এই টকা পইচা অহাৰ পিছত আমি যিমান বছৰ নিবিচাৰোঁ কিয় আমি টকাটো সঞ্চয় কৰি ৰাখিব পাৰিম মই যদি আজিৰ পৰা যদি 2 বছৰ আগত যদি মই এটা 500 টকা যদি থৈ দিওঁ বা আজিৰ দিনত যদি মই 500 টকা এটা থৈ দিওঁ ক'বাত সেইটো যদি মই 2 বছৰ পিছত যদি ওলাওঁ সেম 500 টকাটো সেম টু সেম থাকিব সি গেলিও নাযায় পচিও নাযায় তাৰ কালাৰটো উঠি নাযায় একো নহয় গোটেইখিনি ঠিক থাকিব বা মই যদি এতিয়া বিচাৰিছোঁ যে মই ঘৰত নাৰাখোঁ চ' মই সেই মোৰ পইচাখিনি কি কৰিব পাৰিম বেংকত ৰাখিব পাৰিম মোৰ যেতিয়া দৰকাৰ পৰিব মই বেংকত গৈ টকাখিনি উঠাই মোৰ লাগতিয়াল বস্তুখিনি কিনি আনিব পাৰিম চ' সেইটো কি মুদ্ৰা হোৱাৰ লগে লগে কি হৈছে আমাৰ নিজৰ আমি ইকনমিলি আমি ষ্ট্ৰং হৈছোঁ কেনেকৈ যে আমাৰ বস্তু ৱেষ্ট নাযায় যে আমি বস্তু কিনি আনি কিয় আমি যোনটো মানে প্ৰয়োজনীয় ডেইলি টু ডেইলি আনি পেলাই আমি ইউজ কৰিব পাৰিম পইচাটো থৈ দিওঁ যে আমি কি এতিয়া কি এক মাহৰ শাক পাচলি কি একেলগে কিনো নেকি নিকিনো এদিন বা 2 দিনৰটো কিনো আফটাৰ 2 days আমি আকৌ ৰিটাৰ্ণ আমি বজাৰত যাওঁ আমি আকৌ বস্তু কিনি লৈ আহোঁ সৰি চ' এইখিনি বস্তু কি হৈছে যে মুদ্ৰাই এই মূল্যৰ ভাণ্ডাৰৰ যোনটো অভাৱ আছিলে সেইটো প্ৰব্লেমো ছল্ভ কৰিলে চ' আজিৰ ভিডিঅ'টোত আশা কৰিছোঁ তোমালোকে বিনিময় প্ৰথাটো কি বা বিনিময় প্ৰথাৰ দ্বাৰা হোৱা 4টা অসুবিধাৰ বিষয়ে তোমালোকে ভালকৈ বুজিছা চ' আৰু তোমালোকে অবভিয়াছলি মোৰ ভিডিঅ'ছখিনি পায়ে থাকিবা মই প্ৰথমতে কৈ আহিছোঁ আৰু মই MCQখিনি দি থৈ যাম চ' প্লিজ লাইক কমেণ্ট শ্বেয়াৰ our video and don't forget to subscribe my channel. Thank you so much. Bye bye. Namaskar.